ও কি গাড়ি বাড়তি লেগে দিবি দে গাড়ি বাড়তি বিজনেস জিয়া চলছি একদম বেয়া গাড়ীখন ল'ম য'ত দে বলব দে তিনি কলাক গাড়ী লওক ললো বেলেগৰ ভাগ ধৰি একদম য'তত বস্তু ধৰি বাৰ্তি হ'ব দে গধূলা কৰি কিবা এটা কৰিম দে আরে অবিনাশ দেখুন তই দেখোন ভাল তোৰ মোৰো ভালে দে বাকি তোৰ বিজনেছৰ কাম কেনে চলি আছে বিজনেছ বেয়া দে গাড়ীখন ল'লো লৈ কিনে কি কৰিবি গুৱাহাটীৰ পৰা কেনে আহিলি তই যোৱা পৰহি আহিলো হেৰি বৰ খবৰ কি হৈছে বহুত খবৰ ভালে ন তই পিছে আগতেও আমাৰ তাকে আহিছিলি বৰ খবৰ ল'ব এতিয়া নেলাগে মানে এতিয়া ধৰক গুৱাহাটীত গেলি না সেইকাৰণে খবৰ চবৰ ভালতে বেছি শুন তই এটা কথা কওঁ তোক আজি লগ পালে বহুত দিনৰ মূৰত এই বেংগেলাখানত যে কিবা আজি মানুহ যি একাউণ্টত যি লাখ লাখ টকা যি সোমাইছে কিহত তই গম পা নেকি সেইটো কথা মই নাজানো এই যোৱাকালি মই চাই আহিছো আমাৰ বেংকত যোৱালে আহিছো তাত চাওঁ যি গাড়ীখন লৈ আমাৰ ভিজা মেকৰি হৈ ঘৰত গুচি ভাল লগা আজি পইচা নাই কিবা সোমাইছি তই ইমান ধনী মানুহ হৈ কিনেও অথচ তই সেই খালা ধান্দাৰ পইচা খেলা তই হেৰি কৰা লাগে দে কিমান চলি তই অলপ বেলেগ দে মানুহ তোক লগ পাই ভাল লাগিল দেই মই তোৰ এই বাগে আহিছিলো মানে আমাৰ দেউতাৰ আজি তিথি আছে মই এই কিবা অলপ বস্তু নিব আহিছিলো তই গমেই নাপা পিছে খুৰা কেনেকে মানেগা কাহিনীটো কৈছো কাহিনীটোনো কি শুনবি তই শুনবা বিচাৰিছা শুন ইমান টাইম ৰখি থাকিব পাৰি না ইয়াক ভাল পাই মই ভুলে কৰিলো আহক আজি হাক দিছো মই শিক্ষা ইমান দেৰি ৰখি থাকিব পাৰি না ৰখি থাকিব পাৰি না আৰু তই ইমান খং কিয় কৰি থাকা নো তই ইমান দেৰিকে আহিছা ইমান টাইম মোক ৰখাই ৰাখছা আৰে মইতো আকলাইতো তোৰেতো কামত ব্যস্ত নাথাকো না মোৰ অলপমান কিছুমান কাম থাকে তোৰ কাম চালা ইমান দিন হলে লেট্ৰিনটো উলিয়াবই পৰা নাই মিস্ত্ৰী গেলাও আহিম বুলি কৈ ঠগে থাকে এতিয়া যি হ'ব এই লেট্ৰিনটো কিবাকে হলিয়ে হ'ল ওই 26 তাৰিখে মোৰ বাৰ্থডে সেইকাৰণে তো মাতবা আছিলো যাবি যাম দে খাই মাংস দিবা লাগব কিন্তু দিবি না তই দিম দে আৰু মেছেজ দিলি কিয় ৰিপ্লাই নেদানো মই কামত থাকো না প্ৰফেচনেল তোৰ কাম বৰগতে কাম প্ৰফেচনেল মানুহ না কামত ব্যস্ত লাগো দেই দে কিয় মাছিলি দে ভাল পাবা বেয়া পা মোৰ বান্ধৱী সকলৰ বয়ফ্ৰেণ্ডৰ বাইক আছে তোৰে যি না এখন কালে বাইক এখন লবি মই আৰু পতককে বাইক কৰবে লম মই নাচদু হলাখান মোক মুঠা এখন বাইক লাগে আৰু তই লবি তই আৰু কি ফালতু কথা কবা চাই মই পতককে বাইক এখন কৰবে লম লবি মই নাচদু হলাখান চাচোন লাগবই বাইক লবি মই ইখান নৰো ন দেউতাই কৰে হাজিৰা আৰু কামলা মই হৈছো বেকাৰ চলি মই বাইক এখন কৰবে লঙে পতককে জিনকে কি নহ বাইক এখন লবে তই তোৰ মাইমেৰে ইমান ডাঙৰ চাকৰি কৰে তই কিয় এখন বাইক দিবা নৰে আৰু তই যদি বাইক এখন লবা নৰা আজি পৰা মোক ৰক্ষক নধৰবি মই যাম ৰচোন কি হ'ল মই কথাটো ভাবাই নাছিলো মোৰ মামা ইমান ডাঙৰ চাকৰি কৰে গতিকে মই এখন বাইক নিব না মই মামাক কৈ চাবা লাগব আৰু যদি মামাই নুশুনে কথাটো দেউতাক কবা দিবা লাগব সোনকালে বাইক এখন লবা লাগে তে আজি যাং দে বেয়া চেয়া নাপতি যা বাই বাই তোৰ লগত কথা এটা আছিলে কি কথা মানে মোক এটা বস্তু লাগিছিল কি বস্তু লাগে তোক যি লাগে তাকে দিয়ে থাকো কি বস্তু মানে তোৰ সদায় এখন বুঢ়া
চাইকেল আনকে নাছিল তোৰ মই বুঢ়া এম্বাচাইকেল খান লৈ কিনে মই সদায় সদায় কলেজক যাব নোৱাৰো গতিকে তই মোক এখন জিংকে কি নহওক বাইক এখন মোক মেনেজ কৰি কিনে দি তই কিনকে দিম মই তই মোক জিংকে দে সিংকে দি মই বাৰু হাজিৰা তোক বাইক কিনকে দিমে তই হাজিৰা কৰা কামলা কৰা কিবা কৰা মুঠতে সেইগিলা খান তোৰ মেটাৰ কিন্তু তই মোক এখন বাইক দিবা লাগে লগৰ চলি মানে চবে বাইক লৈ লৈ কলেজত যায় আৰু মই নিওঁ তোৰ এখন বুঢ়া এম্বাচাইকেল খান মোক সকলোৱে আহে গম পা না কলেজত আপি হওক আপা হওক চব মানে যিমান মাষ্টৰ চাষ্টৰ আছে চবে মোক আহে খাইলা কিয় তোক মই বাইক দিবা নোৱাৰো কিনকে দিম তই মোক বাইক এখন দিবা কিবাকে হ'লেও তই মোক জগৰ কৰি নাই 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 মোৰ ইমান পইচা নাই তই মোক দিবাই লাগিব বাইক নোৱাৰো তোক মই তই মোক দিবাই লাগিব তই আহা কালি হওক তই পৰহিদিনা হওক একমাহ হওক মুঠতে তই মোক একমাহ বা এসপ্তাহৰ ভিতৰত তই মোক এখন বাইক এখন জগৰ এখন ষ্টপ নাই 1000 টকা এটা তোক কিনকে দিমে বাইক তই 1000 থাকে 2000 থাকে তোক মুঠতে তই মোক এখন বাইক এখন দি কিবাকে নোৱাৰো মই দেউতা বহুত দুখিত তই এখন মোক বাইক দি নাই কিনকে দিম মই তই যদি বাইক নেদা মই কিন্তু ঘৰতে ওলাই যাম তোক বাইক দিবা তই মোক দিবাই লাগিব নাই, তই মোক দিবাই লাগিব মই নহ'লে ঘৰতে ওলাই যাম তোক মই বাইক মই ঘৰতে নাই যাম। তোক মই বাইক দিবা এতিয়া কিবা কাজিয়া লাগছি নাই আর কাইজার কথা তুমি কইলাত না আর সদায় কাইজাই রাতি মানুহ কাষৰ মানুহে থাকিব নৰে কাইজাই চাই হোৱাচোন বল ঐ বাবা বাবা ঐ ভয় গেলি আহি সঁচা সঁচি গুচি যাম দেখোন ঐ বাবা বাবা ঐ মাইৰেৰ লগত কথা পাতি চাবা হা মাইৰেও সৰুতে মৰাগে ইয়াক মই জিংকে ডাঙৰ দীঘল কৰিলো ই একবাৰ ভাবি নাছিল ই অভ্যাস চলিয়ে আমোল তাজা খুৱাই খুৱাই ইয়াক ডাঙৰ দীঘল কৰিলো মই ই মোৰ কথা একবাৰ বুজি নাছিল চলিও ইমান অভ্যাস আর বে আজি কি ওর কাজিয়া লাগিল চাই হোৱাচোন হৰেন বলচোন বল দলৈ অলপমান ও তা কি নে লাট আজি হৈছা হা কিবা হ'ল বোলে কাজিয়া লাগিলে এ নকবি দে আৰু আমাৰ কথা দাইতেৰে কাজিও বাইকখন বাইক লগা আছিল গম পাইছা না বাইক নহয় এখন মাৰুতি আনি দিছো কবাৰ ঘৰত বান্ধা হাকপা যাবি নহয় বুঢ়া তোমাক জ্বলা দি হেল্ল' কইকেৰা মোৰ কামটো যে হোৱা নাই এতিয়ালৈকে আৰু গুৱাহাটীত যে ফ্লেটটো বনাব দিছিলোঁ এতিয়ালৈকে যে হোৱা নাই পইচা টেনচন আপুনি কিয় লৈছে যিমান পইচা লাগে মই দিম নহয় মোৰ কামটো জলদি শেষ কৰক আপুনিতো জানে মোৰ হাতত টাইম নাই আৰু মোৰ কামত কিমান প্ৰেছাৰ যিমান পইচা লাগে মোৰ কামটো শেষ কৰক ৰাখিছোঁ দিয়ক এতিয়া মোৰ বেলেগ কাম আছে এই যে এমপ্লয় এটাৰ লগত কি হ'ব ভালকে কামো কৰিব নোৱাৰা হৈছে মোৰ কামটো যে কেইনা শেষ কৰিব মোৰ কামটো হ'লেহে হয় ইয়াৰ প্ৰভু খোলালি ভিন্দ নেকি এ আহক আহক এ বহক বহুদিনৰ মূৰত দেখোন কিবা কাম কি কামৰ কাৰণে পাৰিলা আপুনি এই আমাৰ বাবাৰ কথা এটা ক'ব আহিছিলোঁ আপোনাৰ লগত কি বা বাবাৰ কথা পিছত পাতিম ৰ'বচোন আগৰ যে আপুনি নতুন চাৰ্ট পিন্ধিছিল এতিয়া কি আপুনি স্পৰ্টিঙৰ বাহিৰে যাম ওলা কি ক'ব দিনে দিনে বয়সো বাঢ়ি যাই আছে না ইফালে মোৰ পেটো উলছি খেলা বাদ দিয়ক আপোনাৰ অফিচৰ কাম কেনে চলি আছে এমপ্লয়াৰ এটাই অলপমান গণ্ডগোল কৰি আছে চলিছোঁ দিয়ক কিবাকে আৰু এতিয়া বাবাৰ কথাটো মই কওকচোন বাবাৰ কথানো কি ক'ম সি চলিটো দিনক দিনে বৰ অপৰা হৈ যাব ধৰিছে ইয়াক বোলে এখন বাইক লাগি আৰু বাইকনো মই ক'ৰপে দিম মই হাজিৰা কৰি দিনটোত 300 টকা এটা পাম তাৰপে বাইক মই কিনকে দিম আপুনি ইয়াক বাইক এখন দিবাৰে নল'লে এতিয়া মোৰ পইচাই নাই সিমান কিনকে দিম ডক্টৰে মোৰো কিবা অলপ আপুনি দিব এখন ছেকেণ্ড হেণ্ড দিব পাৰি ইয়াক আপুনি ঘৰত ক'বচোন কথাটো ইয়াক মান্তি কৰিব কেতিয়াবা ছেকেণ্ড হেণ্ড বাইকত সি মান্তি হয় না নহয় মই সুধি চাম দিয়কচোন ইয়াক মই এইকাৰণে আহিছিলোঁ দিয়ক আপোনাৰ তাতে দিয়ক মই যাম দিয়ক আপোনাক ফোন কৰিম দিয়ক মই যাওক তে আহিব আৰু দিয়ক ভাগিনেতো আগতেতো এনা নাছিল কিয় বা এতিয়া এনা হ'ল মানুহটো কি বৰ দুখ লগা আহিছিল বাইকখনতো দিবা পাৰবা নহয় ছেকেণ্ড হেণ্ড বাইকত বা মান্তি হয় না নহয় আৰু কিবাকে মান্তি হ'লেই হয় আৰু দেউতা তই মামা হাতৰ পৰা আহিলি আহিলোঁ ৰ কি বুলি কয় মামাই কি ক'লা পিছে এতিয়া মানেৰো এইকেইদিন পইচা পাতি তাৰ আৰু মোৰো এইকেইদিন পইচা পাতি তাৰ সেইটো হৈ দেচোন এতিয়া মানেৰে আৰু মই এটা সিদ্ধান্ত লৈছোঁ সিদ্ধান্তটো পিছে কি সিদ্ধান্তটো হ'ল তই এখন বাইক দিম ভাল কথা এইটো এতিয়া ছেকেণ্ড হেণ্ড বাইক দিব লাগিব ছেকেণ্ড হেণ্ড বাইক মোক নালগে মই তোক আগতেও কৈছো যদি পাৰা এখন মোক নতুন হেণ্ড বাইক দি নললেও মোক নতুন হেণ্ড বাইকে এখন দি কিন্তু মোক ছেকেণ্ড হেণ্ড বাইক নালগে তই জিংকে দি মই তোক মামাৰ লগত আলোচনা কৰবা দিলো তই মামাৰ লগত আলোচনা কৰলি ইটা আৰু যাই তই সেই মোৰ লগত সেয়ে হ'ল
ইটা ৰতন আৰু বাইপাকৰ এখন ছেকেণ্ড হেণ্ড বাইক ৰতন আৰু এখন তই চাই দি ৰতন আৰু বাইপাকৰ সেই টিভিএছ মোক নালগে, সেই তেল ভৰে চলো মোক নালগে, এখন তই মোক এখন নতুন বাইক এখন দিবি। বাবা 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 চলটো দিনক দিনে বৰ অপৰা হৈ যাবা ধৰিছে। মোৰ কথাটো একবাৰ বুজিও নাচোন। ইয়াক নতুন বাইক এখাননো কিনকে দিম মই, ছেকেণ্ড বাইক দিলি নহয়। মাইনাকক ফোনে এটা কৰিছোঁ। খুলালি বাবাই দেখোন মান্তি নহয় কি কৰো? আপুনি কামত বিজি আছে নেকি? দক তে ৰাতি কৰিম দক। আজি মোক উল্টা বতৰত মাতিলা হয়, বৰষুণ দিবা ধৰছি। তোক যে হেনা আজি কৈছো বাইক এখন ল'বা, তই ইটা কলি কিয় বাইক লোৱা নাই নো? গোসানী তোমাক আজি মহেশ হয় কাম ৰৈছি নাকি? এতিয়া না কুকুৰৰ দৰে ব্যৱহাৰ কৰছ। কি কুকুৰৰ দৰে ব্যৱহাৰ কৰছ? কৰিমে তো, তুই ইটা বাইক এখন কিয় ল'বা পাৰা নাই? আৰে মইতো দেউতাক তো কৈয়ে আছো না, দেউতাই মোক ইটাক লগি দিবা পাৰা নাই, আৰু দেউতাই মোক এখন ছেকেণ্ড হেণ্ড বাইক দিম বুলি কৈছে নহয়। কেনকে ছেকেণ্ড হেণ্ড বাইক? তোৰ মাইমেৰে কি হ'ল? মাইমেৰে দিব এখন বাইক। কি তোক ছেকেণ্ড হেণ্ড বাইক নালগে? বাইকখন চলাবি তই না মই। তই গতিকে ছেকেণ্ড হেণ্ড বাইক ল'ম খুজিছা, গতিকে ছেকেণ্ড হেণ্ড আপি ল'বি, লৈ কিনে ঘূৰি থাকবি। কাৰণ মোৰ বান্ধৱী সকলোৱে মোক ক'ব বোলে এইৰ বয়ফ্ৰেণ্ডে ছেকেণ্ড হেণ্ড বাইক লৈছি। নহয় তোক মাৰ্চিডিজ এখন দিম, তোক কেটিএম দিম, তোক লাগবই মোক আৰন ফাইভ কেতিয়াবা দিম, তোক স্প্লেণ্ডাৰ ল'ম বুলি কৈছো। তোৰ আগতে মই নালগে স্প্লেণ্ডাৰ মোক ল'ম। স্প্লেণ্ডাৰ, গতিকে ছেকেণ্ড হেণ্ড আপি এটা লৈ ঘূৰি থাকবি। এতিয়া মই যাওঁ, আৰু তুমি আজিৰ পৰা লগ চগ একো নধৰবি। তই ক'ত যা? তই ক'ত যা? তই মোক ইমান বছৰে ভাল পালি, তই আজি এখন সামান্য বাইক এখনত থাকি তই মোক এৰি থৈ যাবি? যামে মই, তই যে বাইক ল'বা নৰা। মোৰ কাৰণে দেউতাই বহুত চাকৰিৰ আপাচ হৈছে, গতিকে মই চাকৰিৰ আপাৰ লগত বিয়া হ'ম, তোৰ লগত নহয় তথাপিও। আৰে শুনছোন, এখন মই বাইকহে ল'বা লাগে, মই ল'ম নহ'ল কন্তে। নাংগেৰে তই ছেকেণ্ড হেণ্ড আপি লৈ ঘূৰি থাকবি, মই যাওঁ। ৰচোন ৰিয়া, ক'ত গেলি তই? কি আপিয়ে ভাই, এই সাধাৰণ কথাটোত তাই মোক এৰি থৈ গেল আজি। জানা আছে এই বেটি মোৰ লাইফত কেমান কি কাম কৰিব আৰু গম পাই গৈছো। হ'লেও তাই ইমান বছৰ থাকি থাকি মোক এৰি থৈ গেল আজি। তাই কি জীৱন মোৰ, ৰহি খাই দিবা লাগিল আজি। দেউতা দেউতা তই ওলাই আজি তই চালা, তোর থেকে আজি মই মদ না খাও যদি মই মদ খাবা লাগা হইছি। দেউতা তুই কয় চালা আজি রিয়াই তোর থেকে মোক ব্রেকআপ দিবা লাগা হইছি, সামান্য বাইক এখন কিনি দিবা লাগলি। তুই কথা জানি চলে দেউতা চলে আছি তুই শালা, তোর থেকে আজি রিয়াই মোক ব্রেকআপ দিবা লাগিছি। তুই ওঠেছ ওলে আদমি, তুই ওলে তুই তুই কি ওলে আনে? তুই যে ওলে তোর থেকে ব্রেকআপ হলেছি, তুই ওলে কি বাড়ির পিছনে সুইসাইড করছি? তুই খবর তো কইতে পারবি বলো কি? দেউতা তুই কখন গেলি? দে মায় দে তুই গে ইধর তুই হয়নি, তুই গেলি দেউতা তুই উঠে দেউতা মকল হয়ে যা দল ধরন ভাই কর কারণে তুই একলা দেউতা মকল হয়ে যায়।